নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PM ক্ৰাফ্ট এণ্ড ক্ৰিয়েশ্যনছলৈ আপোনালোকৰ বহুতেই মোক সত্ৰীয়া নৃত্যত ব্যৱহাৰ কৰা পাকটোৰ বনাই দেখুৱাবলৈ ৰিকুৱেষ্ট কৰি আছিলে তাকে আজি বনাবলৈ অকণমান চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে আমাক লাগিব এনে ধৰণৰ বক্ৰম মই পেষ্টিং বক্ৰম লৈছোঁ আপোনালোকে যিকোনো ল'ব পাৰে আৰু সাটিন কাপোৰ লৈছোঁ মই আপোনালোকে কটন কাপোৰ ইউজ কৰিব পাৰে মই অফ হোৱাইট সাটিন কাপোৰটো লৈছোঁ মোৰ টোটেল জোখটো আছিলে 24ক মই এতিয়া বক্ৰমখন দুভাগ কৰিছোঁ এনে ধৰণে দুভাগ কৰি 12 ইঞ্চত এনে ধৰণে ভাঁজ কৰি লৈছোঁ আৰু এইখিনি লৈছোঁ 3 ইঞ্চ মাজৰ অংশ 6 ইঞ্চত দাগ দি ল'ম এইখিনি 6 ইঞ্চ থাকিব তলৰ পৰা 1 ইঞ্চ ওপৰলৈ দি এনে ধৰণে ধুনীয়াকৈ পেটাৰ্নটো বনাই ল'ব লাগিব ঠিক এনে ধৰণে প্ৰথমতে এনে ধৰণে পেটাৰ্নটো বনাই লোৱাৰ পাছত আমি কাপোৰটো কাট কৰিম এতিয়া কাপোৰটো বহলে 2 ইঞ্চি আৰু দীঘলে 16 ইঞ্চি কাটিছোঁ কাটি পেলাই মাজেদি দুভাঁজ কৰি পেলাই ইস্ত্ৰি কৰি লৈছোঁ এনে ধৰণে টোটেল 8 পিচ কাটিছোঁ এতিয়া এইখিনি ইয়াতে চিলাই যাব লাগিব চিলোৱাৰ প্ৰচেছটো ঠিক এনে ধৰণৰ ভাঁজ কৰা সাইডটো ওপৰ ফালে থাকিব আৰু ইটো তল ফালে থাকিব এনে ধৰণে আৰু মন কৰিব যাতে চিলাওতে তল ফালে বক্ৰমখন ওলাই না যায় এয়া মই এনে ধৰণে এটা পিচ জয়েন কৰিছোঁ জয়েন কৰাতে তল ফালে বক্ৰমখন যাতে জিলিকি নাথাকে ঠিক তেনে ধৰণে 2 নম্বৰ পিচটো এনে ধৰণে ওপৰত এটুকুৰৰ ওপৰত এটুকুৰ লগাব লাগে আৰু সেই মাজৰ যে ভাঁজটো আছে সেই ভাঁজটোত পুৰা কাপোৰটো সমান হৈ মিলিব লাগে হেতু এতিয়া এটুকুৰৰ ওপৰত এটুকুৰ এনে ধৰণে মই দেখুৱাৰ ধৰণে চিলাই যাব লাগিব খোলা সাইডটো ওপৰ ফালে থাকিব আৰু ভাঁজ কৰা সাইডটো তল ফালে থাকিব এনে ধৰণে 8 পিচ কাপোৰ জয়েন কৰিলো আৰু সেই ভাঁজ কেটা মাজত পৰিব লাগিব এনে ধৰণে একেবাৰে ওপৰৰ অংশ ঢাকিবৰ বাবে মই এনে ধৰণে অকমান ডাঙৰকৈ কাপোৰটো লৈছোঁ তাৰে লেংথটো আছে 20 ইঞ্চি আৰু পঠালিটো আছে 11 ইঞ্চি মই ভিডিঅ'টোত দেখুৱাৰ ধৰণে কাপোৰটো তাত চিলাব লাগিব ইফালৰখিনি মই তেনে ধৰণৰ দুটুকুৰ কাপোৰ লৈছোঁ দুফালে দুটুকুৰ এনে ধৰণে এটা ভাঁজ দি পেলাই ওপৰত চিলনিটো মাৰি ওপৰত যেনে ধৰণে ভাঁজটো বক্ৰম ছটা কৰা আছিলে ঠিক তেনে ধৰণে কাপোৰটো ৰাখি ভালদৰে এটা প্ৰেছ কৰি ল'ব পাৰিলে ভাল প্ৰেছ কৰি ল'লে কাপোৰটো ধুনীয়াকৈ বহে মই ঠিক তেনে ধৰণেই লৈছোঁ এনে ধৰণে ধুনীয়াকৈ ভাঁজটো কৰি ওপৰত চিলাইটো কৰি পেলাই মই এনে ধৰণে ভাঁজটো কৰি লৈছোঁ কৰি লৈ যিখিনি বাহি আছে কাপোৰখিনি অকণমান হাফ ইঞ্চ এটা এৰি বাকি কাপোৰখিনি কাটি ল'ম কাটি তলফালে যিখন বক্ৰম ওলাই আছিলে তাত এটা চিলনি মাৰি ল'ম ঠিক এনে ধৰণে বাহি থকা কাপোৰখন মই ইয়াত এনে ধৰণে চিলাই লৈছোঁ ইয়াতে আৰু এটুকুৰ কাপোৰ জয়েন কৰিব লাগিব মই পিন এটাৰে সৈতে কাপোৰটো ৰাখি থৈছোঁ যিটোৰে মূৰটো ঢাকি থাকিব তাৰ কাৰণে লৈছোঁ এনেকুৱা এটুকুৰ কাপোৰ যাৰ লেংথটো প্ৰায় 26 ইঞ্চ আৰু পঠালিয়ে 14.5 ইঞ্চি কাপোৰ টুকুৰা চাৰিওকাষ ভালদৰে চিলাই উল্টা সাইডে এনে ধৰণে কোচ দি পেলাই মই ইস্ত্ৰি কৰি লৈছোঁ তেতিয়া কাপোৰটো তাত লগাবলৈ ভাল হয় এয়া দেখিছেনে এনে ধৰণে চিলাই পেলাই মই ইস্ত্ৰি কৰি পেলাই আকৌ এটা চিলনি মাৰি দিছোঁ ওপৰ ফালে আপোনালোকে বুজি পাইছে নাই কমেন্টত জনাব আৰু সেই টুকুৰাটো পিছফালে মই যিকণ কাপোৰ এৰি থৈছিলোঁ তাতে হাতেৰে চিলাই দিব লাগিব কাৰণ মেচিনত চিলালে বস্তুটো বাহিৰ ফাললৈ চিলাইটো জিলিকি যায় সেইকাৰণে মই এইটো হাতেৰে জয়েন কৰি দিম এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এই পাকটো বনাবলৈ কিমান দূৰ বুজাব পাৰিছোঁ নাজানো কিন্তু মই মাত্ৰ চেষ্টাহে কৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাব আৰু সাইডৰখিনি যিখিনি বাহি আছিলে সেইখিনিৰ কাৰণে এনেকুৱাকৈ সৰুকৈ কাপোৰ এটুকুৰ কাটি পেলাই তাতে জয়েন কৰি দিম ঠিক এনে ধৰণে এনেদৰে মই সম্পূৰ্ণ পাকটো কমপ্লিট কৰিছোঁ আপোনালোকে ইয়াতে কিবা পাৰি ইউজ কৰিব বিচাৰিলেও কৰিব পাৰে মই ভিডিঅ' মই প্লেনেই ৰাখিছোঁ সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে হয়তো বুজি পাইছে চাগে
আৰু পাকটো ৰাখিবৰ কাৰণে লগাবৰ কাৰণে মই এনেকুৱা ধৰণৰ ভেলক্ৰো ইউজ কৰিছোঁ। ভেলক্ৰোটো এটা ছাইডে এনেকৈ আৰু সিটো ছাইডত চিধা ছাইডত এনেধৰণে লগাব লাগিব। মই ভিডিঅ'টোত কমপ্লিট দেখুৱাই দিছোঁ বস্তুটো, এনেকৈ ধৰণে আপুনি লগাব পাৰে। ভেলক্ৰোৰ ঠাইত হুক, টিপ বুটাম নাইবা ৰছীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এনেধৰণে পাকটো কমপ্লিট হ'ল চিলাই। আশা কৰোঁ আপোনালোকে বুজি পালে। এয়া মই লগাই পেলাই দেখুৱাই দিছোঁ। এইটো ফ্ৰণ্ট ছাইডটো আৰু বেক ছাইডটো এনেধৰণৰ হ'ব। মই মোৰ ফালৰ পৰা পাকটো যিমান দূৰ সম্ভৱ হয় কাটিং আৰু ষ্টিচিং আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট কৰি জনাব। আৰু এয়া মোৰ ভতিজাটোৱে পিন্ধি পেলাই উঠা ফটো এখন ইয়াতে এড কৰি দিলোঁ। থেংক ইউ।